ইয়াতে এনেকৈ ষ্ট'ৰ কৰি থৈছোঁ। হাই এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা আপোনাৰ 10:30 বাজিছে আৰু মই গা পা ধুই ৰেডি হৈ গ'লোঁ। যিখিনি কাম কৰিবলগীয়া আছিলে গোটেইখিনি ঘৰৰ কাম কৰিলোঁ, ৰেডি আছোঁ। এতিয়া মই কিবাকিবি বনাম বিহুৰ কাৰণে প্ৰিপেৰেশ্যনছ। তো আপোনালোকৰ কেনেকুৱা চলিছে বিহুৰ প্ৰিপেৰেশ্যন? তো আজি অল এবাউট বিহুৰ প্ৰিপেৰেশ্যনছ। চ' লেটছ ষ্টাৰ্ট আ ভিডিঅ'। এতিয়া মই বনাবলৈ লৈছোঁ খুৰমা, আৰু খুৰমা বনাবলৈ ময়দা লাগে আৰু অলপমান তাতে ৰিফাইন তেল দি এনেকৈ সানি থাকিব লাগে। আৰু সানি থাকোঁতে চাব লাগে যাতে মুঠিটো এনেকৈ মানে ধৰিছে অলপমান আৰু ভাগিও গৈছে, সেইটো হিচাপতে আমি ৰিফাইন তেল দিব লাগে। তাৰপিছতে মই আকৌ অলপমান পানী দি ধুনীয়াকৈ সানি ল'লোঁ। ডোটো বনাই ল'লোঁ আৰু ডোটো অলপ দেৰিৰ কাৰণে মই ৰেষ্টতো ৰাখি দিলোঁ আধা ঘণ্টামানৰ কাৰণে একো নকৰিলোঁ, থৈ দিছোঁ। আৰু তাৰপিছতে এনেকৈ ৰুটিৰ নিচিনাকৈ মেলি সৰু সৰুকৈ স্কোৱাৰ হিচাপত এনেকৈ কাটি ল'লোঁ আৰু তাৰপিছত গোটেইখিনি ফ্ৰাই কৰিছোঁ তেলত। ফ্ৰাই কৰাৰ পিছতে লগতে চেনি পানীখিনিও ৰেডি কৰিছোঁ। আৰু এতিয়া সেই ফ্ৰাই কৰা যিখিনি আছে সেইখিনি চেনি পানীখিনি দি দিম, আৰু চেনি পানীখিনি যাতে অলপমান ডাঠ হয় সেইটো মন কৰিব লাগিব। আৰু তাৰপিছতে এইখিনি ভাজি থোৱা সেইখিনি দি দিছোঁ, আৰু এইখিনি ভাজোঁতে মই একেবাৰে কম ফ্লেমত ভাজিছোঁ, নহ'লে মানে ভিতৰটো নিসিজিব আৰু বাহিৰটোতহে কালাৰটো আহি যায়। সেইটো কাৰণে একেবাৰে ল' ফ্লেমত দি পেলাই মই ভাজিছিলোঁ। আৰু অকণমান পিছত যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া এনেকৈ চেনিখিনি গোট বান্ধি লাগি যাব, আৰু এয়া মোৰ খুৰমাখিনি ৰেডি হৈ গ'ল। তো আজিৰ দিনটোৰ প্ৰথম যিটো মোৰ বিহুৰ কাৰণে বনাইছিলোঁ সেইটো ৰেডি হৈ গ'ল। হাই কুটলু, হাই কুটলু। কেইটামান সৰু সুৰা বজাৰ কৰিবলৈ আছিলে, সেইটো কাৰণে মই গধূলি ওলাই আহিছিলোঁ। আৰু লগতে মেগীও খাবলৈ মন গৈছিলে, ঘৰত মেগী নাছিলে, সেইটো কাৰণে ভাবিলোঁ যে মেগীও কেইটামান কিনি লৈ যাওঁ। আৰু এয়া মই সেইকেইটা বস্তু কিনি ঘৰলৈ উভতিলোঁ, আৰু ঘৰত আহি পেলাই মই লগালগ মেগীয়ে বনাবলৈ লাগিছোঁ। এতিয়া মেগীখিনি বনাই ফাৰ্ষ্ট খাই ল'ম, তাৰপিছত যি বনাবলৈ আছে সেইখিনি বনোৱা ষ্টাৰ্ট কৰিম। কেলে হেৰি দিব নালাগিব জালুক। আৰু এতিয়া এইফালে মায়ে বনাবলৈ লৈছে পকা মিঠৈ। আৰু এই পকা মিঠৈৰ কাৰণে মায়ে প্ৰথমতে গুড়খিনি কাটি ল'লে, আৰু এইফালে চাউলখিনি গুড়ি কৰি লৈছে, ভাত খোৱা চাউল।
এতিয়া আৰু লগতে অলপমান এয়া ঘিউ থৈ দিছে। ঘিউত বোলে এইখিনি ভাজি ল'ব অলপমান, যিখিনি গুড় আছে সেইখিনি। আৰু এতিয়া এয়া বনাবলৈ ষ্টাৰ্ট কৰিছে। প্ৰথমতে অকণমান ঘিউ দি পেলাই এনেকৈ গলাই লৈছে ঘিউখিনি। ইয়াতে এতিয়া গুড়খিনি দি গুড়খিনিও পগাই ল'ম। গুড়খিনি গলি যোৱাৰ পিছত লাহে লাহে গোটেই যিখিনি পিঠাগুড়ি আছিলে সেইখিনি তাতে দি দিছে। আৰু তাৰপিছতে লাডুখিনি বনাব আৰু মঠি। আৰু এইকেইটা আমাৰ ৰেডি হৈ গ'ল পকা মিঠৈ। বেছি নহয় বাৰু। আজিও কিবা কিবি কেইটামান বনাম বুলি ভাবিছিলোঁ, সেইটো কাৰণে ভাবিলোঁ যে ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ আজিও। আৰু এয়া শুই উঠি ৰাতিপুৱা অলপমান পঢ়িলোঁ। তাৰপিছতে গোটেই কামখিনি নিজৰ কৰি ল'লোঁ। কৰি লৈ আকৌ কিবা এটা বনাত লাগিছোঁ। এতিয়া এয়া এইফালে নাৰিকলৰ গুড়িখিনি ধুনীয়াকৈ বনাই ল'লোঁ। তাৰপিছতে নাৰিকলৰ লাডু বনাবলৈ লৈছোঁ। এতিয়া নাৰিকলখিনি এনেকৈ জোখমতে হিচাপ কৰি লৈছোঁ। 2 কাপ যদি দিয়ে তেন্তে 1 কাপ চেনি, তেনেকুৱা হিচাপত আমি লৈছোঁ। নাৰিকলৰ লাড়ুখিনি চেনি দিয়া যিখিনি বনাইছিলোঁ সেইখিনি এতিয়া এয়া হৈছে। আৰু তাৰপিছতে আমি অলপমান গুড়ৰ লগত বনাবলৈও নাৰিকলৰ গুড়ি থৈ দিছিলোঁ। এতিয়া ভাবিছোঁ যে সেইখিনিও লগতে বনাই লওঁ। সেইটো কাৰণে গুড়খিনি ধুনীয়াকৈ এনেকৈ নাৰিকলৰ লগত মিলাই ল'লোঁ। তাৰপিছতে মাইক্ৰৱেভত দি দিছোঁ অলপ টাইমৰ কাৰণে। আৰু গুড়খিনি গলি যোৱাৰ পিছতে সেইখিনিও এনেকৈ লাডু বনাই ল'ম। আৰু এইখিনি হৈছে ভাতৰ চাউলৰ পিঠাগুড়ি, মিক্সিত পিচি গুড়ি কৰি লৈছোঁ। এইখিনিয়ে আমি ধূপ পিঠা বনাম। আৰু এতিয়া ধূপ পিঠা বনাবৰ কাৰণে এনেকৈ গুড়খিনি গলাই লোৱা হৈছে। তাৰপিছতে এই গুড়ৰ যিখিনি পানী এইখিনি লাহে লাহে এই শুকান পিঠাগুড়িখিনিত দি ধুনীয়াকৈ মিলাই ল'ম। এয়া অলপমান তাত চফ দি দিছোঁ ভাল এটা গোন্ধ আহিবৰ কাৰণে। আৰু এতিয়া এনেকৈ গুড়খিনি দি লাহে লাহে ধুনীয়াকৈ এটা বনাই ল'ম, মিশ্ৰণ এটা বনাই ল'ম। এতিয়া বনাইছোঁ ধূপ পিঠা।
এইফালে গোটেইখিনি পিঠা বনোৱা হৈ গ'ল আৰু এনেকৈ ধুনীয়াকৈ ষ্ট'ৰ কৰি থৈছোঁ। আপোনালোকৰ ফালে এইটো পিঠাক কি বুলি কয় বাৰু? আমিতো ধূপ পিঠা বুলিয়েই কওঁ। ঠাইভেদে যিহেতু পিঠাবিলাকৰ নাম বেলেগ হয়, সেইটো কাৰণে যদি বেলেগ কিবা হয় আপোনালোকে জনাব কমেণ্ট কৰি। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আৰু আপোনালোকলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল।